নতুন এখন ছবি আমাৰ দ্য আণ্ডাৰৱৰ্ল্ড প্ৰিমিয়াৰ কাইলৈৰ পৰা সমগ্ৰ অসমত আৰু ভাৰতৰ বিভিন্ন জেগাত আমি ৰিলিজ কৰিম চিনেমাখন। আৰু বহুত আৰ্টিষ্ট আছে ইয়াত এখন চিনেমাত। বিজু দাৰ শেষ ছবি, আমাৰ বিজু ফুকনৰ, দীপন দা আছে, দীনেশ দা আছে, পবিত্ৰ বা মই, উৎপল, সকলোখিনি আছে। গতিকে চাই ভাল পাব, এখন খুব এণ্টাৰটেইনিং চিনেমা। এটা ডাইলগ কওঁ, এইটো মোৰ নিজৰ ভাল লাগে, বিজু দাৰ মুখত আছে, তাত শুনিবলৈ পাব। বিৰিয়ানী ছাগলীৰ মাংসৰে বনোৱা হয়, বাঘৰ নহয়। এইটো ট্ৰিবিউট টু বিজু ফুকন বুলি ধৰি ল'ব পাৰে এইখন চিনেমা, দ্য আণ্ডাৰৱৰ্ল্ড। বিজু দাক শেষবাৰৰ বাবে চাবলৈ, পৰ্দাত চাবলৈ সকলো ৰাইজ আহক। तो लेट्स सी, जितना प्यार जितना आप लोगों ने सबने गाने के आने को दिया है उतना इसको दीजिए कि उसमें भी जुबिंदा थे, इसमें भी जुबिंदा है, पर इसमें जुबिंदा के साथ बिजुदा भी है। एंड इस बिजुदा की लास्ट फिल्म है, इट्स अ ट्रिब्यूट फ्रॉम ऑल ऑफ अस टू बिजुदा। एंड अपार्ट फ्रॉम बिजुदा इसमें और भी आप सबको पता है बड़े बड़े स्टार्स हैं, निपोन दा हैं, दिनेश दा हैं, पवित्र राभा है, बारुल दा हैं, परिणीता, किंकिनी, दिगंतो हजारिका। तो मतलब सबने मिलजुल के एक बहुत अच्छा काम किया, एक बहुत अच्छी बड़ी फिल्म बनाई है। খুব আশাৰে ছবিখন কৰিছোঁ। ছবিখনৰ শ্বুটিং বেছিভাগ মুম্বাইতে হৈছে, তাৰ ষ্টুডিঅ'ত হৈছে। গতিকে আমি বৰ সুন্দৰ ছেটিংছবিলাক পাইছোঁ তাত। মানুহে চাই এটা নতুনত্ব পাব। আৰু ছবিখনৰ এটা গল্প আছে আৰু অভিনয় বিজুৱে সাংঘাতিক ভাল কৰিছে। মোৰ বিশিষ্ট বন্ধু বিজুৰ লগত এখন মোৰ শেষ ছবি, বিজু এখন শেষ অন্তিম ছবি। মানুহে হাঁহি চাই হাঁহি ওলাই আহিব লাগিব। আৰু সকলোকে ভাল লাগিছে। বম্বেৰ এনভাইৰনমেণ্টত হলিউডৰ টাইপত বা বলিউড টাইপত বা আমাৰ যিটো জলিউড, এই জলিউডৰ মানুহে তেনেকৈ প্ৰায় 90% আমাৰ আৰ্টিষ্ট ইয়াৰ পৰা গৈ তাতে অভিনয় কৰিছে। আৰু ইনবিল্ড যিবিলাক আমি ছেটত আমি কাম কৰিছোঁ, ষ্টুডিঅ'ৰ ভিতৰতো ইনবিল্ড এইবিলাক সুন্দৰ লাগিছে, ভাল। আৰু সকলো প্ৰফেচনেল মানুহ। প্ৰথমে সমূহ আণ্ডাৰৱৰ্ল্ডৰ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা অভিনন্দন থাকিল। আৰু অসমীয়া চিনেমা যিটো ধাৰা চলি আছে অভিয়াছলি, আৰু কিছুদিনৰ পিছত আৰু ধুনীয়া হ'ব আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো। আৰু এটা খুব ভাল লাগিছে এতিয়া শুনি পেলাই যে মুম্বাইৰ পৰা প্ৰডিউচাৰ আহি আমাৰ ইয়াতে অসমীয়া চিনেমা কৰিবলৈ আগ্ৰহী হৈছে। চ' এইটো খুব গুড নিউজ অসমৰ বাবে। সমূহ অসমবাসীয়ে আঁকোৱালি ল'ব। আৰু আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি যিটো নোহোৱা হৈ গৈছিলে আজি কিছুদিনৰ আগলৈকে, মিছন চাইনাই সেইটো দিলে অসমৰ ৰাইজক, মানে অসমীয়া চিনেমাৰ প্ৰতি। চ' সেইটো আকৌ পুনৰ ঘূৰি আহিছে, যিটো আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমি চাইছিলোঁ, সেইটো ধাৰা আকৌ এতিয়া নতুনকৈ সৃষ্টি হৈছে।